সহায় কৰিলে সকলোকে ধন্যবাদ। অসমীয়া মানুহৰ জয় হ'ল, উত্তৰ পূৰ্বাঞ্চলবাসীৰ জয় হ'ল, গণতন্ত্ৰৰ জয় হ'ল, সংবিধানৰ জয় হ'ল। আৰু মোদী চৰকাৰে যি সাম্প্ৰদায়িক ফেচিবাদ আনিব খুজিছিলে তাক কেতিয়াও কৰিব নোৱাৰিলে। আমি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসী জয় হ'লো, ভাৰতীয় জনতা জয় হ'ল। আৰু এই মুহূৰ্তত আমি সকলো বিৰোধী পক্ষক ধন্যবাদ জনাইছোঁ যে আমাৰ জয় হ'ল। আজি সাংঘাতিক ধৰণে আমি জয় হ'লো। আমি আজি সমগ্ৰ অসমবাসী ৰাইজক, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ মণিপুৰৰ ৰাইজ, বিশেষকৈ মিজোৰামৰ ৰাইজ, আৰু আটাইতকৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ডাঙৰীয়াক। আৰু আমি বিৰোধী সকলো দল, কংগ্ৰেছ দলক ধন্যবাদ জনাইছোঁ, আমি ধন্যবাদ জনাইছোঁ আম আদমি পাৰ্টিক, ধন্যবাদ জনাইছোঁ CPIM দলক, ধন্যবাদ জনাইছোঁ CPI দলক, ধন্যবাদ জনাইছোঁ RJD দলক, ধন্যবাদ জনাইছোঁ সমাজবাদী দলক, ধন্যবাদ জনাইছোঁ সকলো বিৰোধী শক্তিক যিবিলাকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু যিসকলে আজি ৰাজ্যসভাত কোনো পধ্যে চলিবলৈ নিদি এনেকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো পধ্যে উঠিবলৈ নিদিলে। গতিকে এতিয়া আৰু সেই সিদ্ধান্তটো হ'ল যে নাগৰিকত্ব সংশোধনী বিধেয়ক নিজে নিজে মৰি গ'ল, নাগৰিকত্ব সংশোধনী বিধেয়ক মৰি গ'ল আৰু আমি বাচি গ'লোঁ। গতিকে নাগৰিকত্ব সংশোধনী বিধেয়ক এনেকৈ বাতিল কৰাৰ কাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।